হেল্ল' এভৰিৱান, কি খবৰ? গুড ইভিনিং। মই শুই আছিলোঁ, মই উঠি গ'লোঁ। শুৱাটো মোৰ সৰুৰে পৰা অভ্যাস আৰু সেইকাৰণে মই এতিয়া নুশুলে নোৱাৰোৱেই। উঠি ধুনীয়াকৈ মুখ হাত ধুলোঁ। মুখ হাত ধুই অলপ বাহিৰতে মই মুখ মুচি ল'লোঁ। মই কিয় নাজানো, শুই উঠি বাহিৰতে মুখ হাত ধুই পেলাই পৰিৱেশটো চাই মুখ হাত মুচি পৰিৱেশটো চালে মোৰ খুব ভাল লাগে। আৰু মই বাহিৰৰ আইনাতে ধুনীয়াকৈ চাই মেলি মুখ মুচি লওঁ আৰু তাৰপিছতে মুখ ধুই হোৱাৰ পিছত আৰু সকলোৱে জানেই মুখত ক্ৰীম আৰু ভেচলিন মুঠত সানি লওঁ। তাৰপিছতে মই মূৰ চূৰ আঁচুৰি মেলি আবেলিৰ চাহৰ কাৰণে ৰেডি কৰিম বুলি ভাবিছিলোঁ, কিন্তু মাহঁত যিহেতু শুই আছে সেইকাৰণে মাহঁতৰ কাৰণে অলপ ৰখিলোঁ। ক্ৰীম সানি মেলি ধুনীয়াকৈ লাহে লাহে চুলিখিনিকে আঁচুৰি ল'লোঁ। সিহঁতে উঠিলে চাহ খাম আৰু মই মাৰ ঘৰলৈ গৈছিলোঁ, মাৰ অসুখ হৈ থকাৰ কাৰণে। আৰু তাতে মই এটা সৰু ভিডিঅ' আপোনালোকৰ বাবে বনাই ল'লোঁ। আৰু বাহিৰতে কাপোৰ আছিলে আজি ধোৱা, সেই কাপোৰকেইটা আনি ধুনীয়াকৈ ভাঁজ কৰি ল'লোঁ। মই আকৌ শুই উঠি এইবোৰ কাম আগে কৰি লওঁ, নহ'লে কিবা মনটো অপৰিপাটি লাগে। বতৰটো এইকেইদিন ভাল নহয়, আজি অলপ ৰ'দ ওলাল, সেইবাবে কাপোৰ যি আছিলে ধুই ল'লোঁ। আবেলি চাহ যোগাৰ হৈ গ'ল, গাখীৰ চাহ আৰু লগতে বুন্দিয়া ভুজিয়া ৰেডি কৰিছোঁ। মই বুন্দিয়া ভুজিয়া খাই বহুত ভাল পাওঁ। এয়া মিলাই লৈছোঁ। এতিয়া খাই লওঁ চাহকণ। ভাইটিয়ে মই ভাল পাওঁ বাবে আমাৰ বাবে ধুনীয়া বুন্দিয়া ভুজিয়া লৈ আহিছিলে আৰু চাৰিওটাই আমি সেইকাৰণে বহি পেলাই চাহকাপ সন্ধিয়াৰ খাই ল'লোঁ। দেখিছে নহয়, মই বুন্দিয়া ভুজিয়া বুলিলে আৰু একো নালাগে। আৰু ৰাতি আমাৰ ভাত যোগাৰ হৈ গৈছে আৰু মই লাহে লাহে সকলোৰে বাবে ভাত ৰেডি কৰিছোঁ। যিহেতু মাৰ বেমাৰ, মই ৰন্ধা বঢ়া কৰি মেলি বাঢ়ি মেলি দিছোঁ। এতিয়া আমাৰ ৰাতিৰ ভাত যোগাৰ হৈ গ'ল, সকলোৰে বাবে বাঢ়িলোঁ। আৰু আব্বাই তৰকাৰী উলিয়াই আছে, আজি ছাগলীৰ মাংস। খাই বহুত ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় জনাবচোন। মই জলকীয়া খাই খুব ভাল পাওঁ আৰু সেইকাৰণে মই ভাত খোৱাৰ আগতে বাতিটো ফ্ৰিজৰ পৰা জলকীয়া লৈ লওঁ। আৰু মই হাত ধুই ল'লোঁ। ভাত খাই আছোঁ সকলোৱে। আৰু মা ভাত খাব বহিছে। আব্বাই সকলোকে তৰকাৰীবোৰ দি আছে, নিজে লাষ্টত লয়, চবকে আগে দি লয়। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। গুড বাই, আকৌ লগ পাম।